নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱজ্যোতিয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান নতুন হাথৰ। দেখা যাওক আপোনালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে। আজিৰ প্ৰথম হাথৰ, জলত জন্ম স্থলত বাস মাকে চুলে হয় সৰ্বনাশ। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে নিমখ। বলক এবাৰ আমি দ্বিতীয় হাথৰটিলৈ আগবাঢ়োঁ। দ্বিতীয় হাথৰ, ৰজাৰ লাঠি ঘন ঘন গাঁঠি। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে কুঁহিয়া। বলক এবাৰ আমি তৃতীয় হাথৰটিলৈ আগবাঢ়োঁ। তৃতীয় হাথৰ, লিকি লিকি ডিমৰু চিকি চিকি পাত পালেং বাবৰি 18 হাত। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে তামোল গছ। বলক এবাৰ আমি চতুৰ্থ হাথৰটিলৈ আগবাঢ়োঁ। চতুৰ্থ হাথৰ, ওপৰৰ পৰা পৰিল ধুম বোলে মাৰ গাটো হুং। কওকচোন বন্ধু বান্ধৱীসকল, এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে বেল। বলক এবাৰ আমি পঞ্চম হাথৰটিলৈ আগবাঢ়োঁ। পঞ্চম হাথৰ, দুই শিং বেকা বেকা ডেকা হ'লে হৰে বুঢ়া কালত দুনাই গজি আকাশত চৰে। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে জোনবাই। বলক এবাৰ অন্তিম অৰ্থাৎ আপোনালোকৰ বাবে থকা আজিৰ প্ৰশ্নটিলৈ আগবাঢ়োঁ। আজি আপোনালোকৰ বাবে থকা হাথৰটি হ'ল পাও পিঠি চকু কাণ নাক নাই ইটো আকৌ কি কোৱাচোন ভাই। বন্ধু বান্ধৱীসকল, এই হাথৰটিৰ উত্তৰ কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন। যদি আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটি অলত প্ৰেছ কৰিব। জয় আই অসম।